LeBron though, or like Lonzo. Ooh, I'm a baller, yeah, shot caller, yeah. They love me, you can't touch me, nah, can't trust me. I'm too lucky. Look at me, look at you, what you see, what you do. Baby, please think it through, drink it up, enjoy the view. MVP on my crew, Nike on my shoes. Might be sipping booze, slightly feeling loose. If I want it, then I have it. Got an ice wrist, causing damage, just like I planned it. I'll be damn rich. Have a chef in the back, make a sandwich. Oh, she got it all, I just want it all, baby, we could ball, you just gotta fall, I could be your man, paying for your tan, and I'm your biggest fan, and you said this your jam, yeah, yeah. Oh yeah, I'm living up life like a baller. I'm living like white, like I'm Walter. She always told me I never call her. Oh yeah, I'm living this life like I roll up in a coupe, up in a Chevy. I'ma hit it in the back. Oi appa, তোর উঠিব হোৱাই নাই, উঠ জলদি নহলে পানী ঢালি দিম মই। কি ধুনীয়া সপোন এটা দেখা পাইছিলোঁ। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইজ প্ৰণৱ ব্লগ। ডিষ্টাৰ্ব দিলা মই, ইমান ধুনীয়া সপোন এটা দেখা পাইছিলোঁ। All right, again back to the new video. Hope you guys are doing absolutely fine. आप लोग नया वीडियो ब्लॉगिंग। All right, again back to the new video. All right, again back to the new video. Baby, hope you guys are doing absolutely fine. आप लोग जो भी कर रहे हैं व्लॉगिंग करने वाला हो तो आप लोग देखते रहिए। हम लोग आज फुटनाट जहाँ पे है फुट सारा भूत बंगला होता है तो बहुत हम लोग डरते हैं क्या नहीं यार मुझे बहुत डर लग रहा है। तो आज आप अरे यार मैं ऐसे करता रहता ऐसे तो क्या है ये यार, क्या मतलब मेरा हैबिट हो गया। तो हम लोग अभी जा रहे हैं बहुत फुटिया जगह में, तो अब बहुत डरावना मतलब डेंजर। तो चलते देखते क्या है क्या नहीं है, चलिए। तो हम लोग फाइनली आ गया फूड बंगला पर। बहुत डरावना भी यार, बहुत भय लगे चलिए। पूरा जंगल तो आप लोगों को चालू तो सुबह आई पनि मैंने এইবোৰ চোৱা মানে পুৰা জংগল দেখিছো। বহুত ভয়ানক হয়। ওপৰত একদম ওপৰত আৰু এইবোৰ পুৰা গছ ওলাই মানে কিবা কাৰণে হৈ গৈছে। তো মই একচুৱেলি কেমেৰাটো পঠাই দিওঁ, তুমি চাই লোৱা। ঘৰৰ মাজতে মানে বম ডাঙৰ গছ, বম বিখ্যাত গছ এটা ইয়াতে ওপৰত উঠি গৈছে। চোৱা কিমান ডাঙৰ গছ, মানে এইটো বহুত দিন মানে কমচে কম 10 বছৰ মানে ইয়াতে এনেকুৱা মানে একচুৱেলি মই কাহিনীটো কৈ আছোঁ ক'ত কেনেকৈ সেইটো ভাঙা ঘৰটো এনেকৈ দেখালোঁ আপোনালোকক। তো আপোনালোকক নিশ্চয় কম, তো আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকক গোটেই দেখালোঁ। একচুৱেলি ভূতে কান্দি দিছোঁ, ঠিক আছে। আজি ভূত আপোনালোকে বিশ্বাস কৰেনে? যদি আপোনালোকে ভূত বিলিভ কৰে বা বিশ্বাস কৰে তো আপোনালোক দেখিছা এইটো মানে ভূতে কোনোবাই ধুলাই দিলে। তো যদি আপোনালোকে ভূত যদি বিশ্বাস কৰে তো আপোনালোকে কমেণ্ট কৰি জনাব কোনে ভূতক ভয় কৰে আৰু কোনে ভূতক ভয় নকৰে। প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন, কোনে চাই ল'ম মানে কিমান ভয়াটোত আছে মোৰ ফ্ৰেণ্ড লিষ্টটোত। এতিয়া আমি সেইপিনে পাৰ হৈ যাম, সেইপিনে আহিলোঁ। বহুত ভয় লাগে একচুৱেলি, বহুত ডৰাৱনা খতৰনাক।
वाओ फाइनली हम लोग ধুমুহাই পুৰা উঠাই লৈ গৈছিল বহুত ডাঙৰ ধুমুহা আহিছিলে এইটো টিং নাই সেইপিনে পেলাই দিছিল মানে ইয়াৰ ওপৰেদি গাছৰ ওপৰেদি লৈ যায় সেইপিনে পৰিছিল বহুত বছৰ এতিয়ালৈকে মানে এইটো হৈছে এটা আমাৰ গাঁৱৰ সাব চেণ্টাৰ হয় এতিয়ালৈকে মেৰামতি কৰা নাই আপোনালোকক অলপমান দেখাবৰ চেষ্টা কৰিলোঁ ফুড বাংলা এতিয়া বাই বাই টেক কেয়াৰ অল অফ ইউ গাইজ যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ ইয়াৰ ভিডিঅ'বোৰ থেংক ইউ ব্ৰ থেংক ইউ লগ পাই বহুত ভাল লাগে